হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। এক কুৰাৰ বচা ইউটিউব চেনেলটোৰ নামত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাই আছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ফুকন পাঠকৰ ঘৰত। তেওঁৰ ঘৰত তেওঁক এটা সৰু ইণ্টাৰভিউ লৈ তেওঁৰ মন্তব্য প্ৰকাশ কৰিম বাৰু। তো বলক আমি এই ভিডিঅ'টো এনেকৈ তেৰাপাকে আৰম্ভ কৰোঁ। এয়া ফুকন পাঠকৰ ঘৰ, আপোনালোকে দেখা পাইছে। মই আছোঁ ফুকন পাঠকৰ ঘৰত, তেওঁক মই আজি লগ কৰিব আহিছোঁ। প্ৰথমতে মোক ঘৰলৈ মাতিলে, তাৰপিছত বহিব খুজিলে। তেওঁ অলপমান ব্যস্ত হৈ আছিলে। মোক কিছু সময় দিয়াৰ বাবে তেওঁক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ বাৰু ঘৰটো বৰ ধুনীয়াকৈ বনাইছে, চাৰিওফালে ফল চিলিং লগাইছে, ভাল লাগিছে দেখা। কোন আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ফুকন পাঠক, আৰু মই তেওঁৰ ঘৰত আহিছোঁ। তেওঁ মানে বাহিৰলৈ গৈছিল, কেনেকুৱা মানে পালে সেইখিনি কথা কয়। প্ৰথমতে তেওঁক সন্মান আছে। থেংক ইউ ফুকন দা, আপোনাৰ মোক আহি ঘৰত আহিলে ভাল লাগিলে বহুত বেছি। আৰু শুভকামনা থাকিলে মোৰ ফালৰ পৰা, বহুত শুভকামনা থাকিলে চেনেলটো চলাই আছে আৰু ভালকৈ চলাই যাওক সেইটোৱে কামনা কৰিছোঁ। ধুনীয়াকৈ আৰু ভাল কণ্টেণ্ট বনাই যাওক সেইটোৱে কামনা কৰিছোঁ। আৰু কনচিষ্টেঞ্চি সদায় দি থাকক। মাজতে গেপ দিব নালাগে, গেপ দিলে অলপ প্ৰব্লেম হৈ যায়। গেপ দিব নালাগে, যি ভিডিঅ' দি আছে তেওঁ দি থাকক সেইটো কামনা কৰিছোঁ। আৰু সেইটোৱে আৰু আমাৰ বৰপেটা জিলাৰে ল'ৰা হয়, ভালকৈ আৰু ভাল ভিডিঅ' বনাই ৰাইজক দিলে ভাল লাগিব। আৰু এটা প্ৰশ্ন কৰোঁ যদি বেয়া নাপায়। এই আপুনি যি ইউটিউব চেনেলটো যি চলাইছিল, কেনেকুৱা আৰম্ভণি কৰিছিলে প্ৰথমৰ পৰা? তাৰমানে কেনেকুৱা আৰম্ভণি কৰিছিলোঁ আৰু সেই টাইমত জিঅ' প্ৰথম আহিছিলে। জিঅ'ৰ তাৰ আগতে মানুহৰ ইমান বেছি ডাটা পোৱা নাছিলে, ইমান বেছি ইণ্টাৰনেট চোৱা নাছিলে। 2016 পিছত জিঅ' আহিলে। জিঅ' অহাৰ পিছত ডাটা সকলোৱে ইজি, অলপ দাম কম হ'ল। প্ৰথমতে ফ্ৰীয়ে দিলে। চ' তেনেকুৱাতে আৰম্ভ কৰিছিলোঁ। প্ৰথমতে মই চেলিব্ৰিটি ইণ্টাৰভিউ লৈছিলোঁ। প্ৰথমতে চেলিব্ৰিটি ইণ্টাৰভিউ কোনো দিয়া নাছিল। মই নিজে কিছুমান বক্স অফিচ কালেকশ্যন, ফিল্মৰ ৰিভিউ এইবিলাক কৰি লাহে গ্ৰ'থ কৰি 20,000 ছাবস্ক্ৰাইবাৰ কৰিলোঁ। চ' তেনেকুৱাতে আৰম্ভণি কৰিছোঁ। তাৰপিছত চেলিব্ৰিটি ইণ্টাৰভিউ, বায়'গ্ৰাফী ৰাউণ্ড ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত মই ব্লগিং কৰিলোঁ, বিভিন্ন দেশত গ'লোঁ, ফিফা ৱৰ্ল্ড কাপ গ'লোঁ, পাকিস্তান গ'লোঁ, বাংলাদেশ গ'লোঁ, বেলেগ ভিডিঅ' বনালোঁ। চ' সকলোৱে ভাল পাই আছে, কৰি আছোঁ আৰু বেলেগ কিবা পৰিকল্পনা আছে নেকি? যেনে আপুনি কাটাৰত গৈছিলে, কাটাৰৰ পৰা এইবাৰ বেলেগ কিবা বিদেশলৈ যোৱা কিবা পৰিকল্পনা কিবা আছে? পাকিস্তান, বাংলাদেশ, ছিংগাপুৰ, মালয়েছিয়া, কাটাৰত গৈ আটাইতকৈ ভাল লাগিল। বাকীবিলাকতো ভাল লাগিছে, কিন্তু কাটাৰত ফিফা ৱৰ্ল্ড কাপ, ৰনাল্ডো, মেছিক একেবাৰে ওচৰৰ পৰা চাইছোঁ। সেইটো এটা সপোন আছিল, সপোনটো পূৰা হ'ল, বহুত বেছি ভাল লাগছে। আৰু বেলেগ আছে আৰু এতিয়া এই বছৰ আহি আছে, এতিয়া কনফাৰ্ম হোৱা নাই ক'ত যাওঁ কি কৰোঁ, আহি থাকোঁ আৰু যেনে আমি ডুবাইৰ এটা ব্লগাৰ আছে, মো ব্লগছ বনায়। ডাঙৰ ইউটিউবাৰৰ লগত মানে আপোনাৰ কণ্টেণ্ট বনাবৰ মন যায় নে নাযায়? তেনেকুৱা যায়, কিন্তু এইটো নহয় আৰু মোৰ যে অকল ডাঙৰ ইউটিউবাৰ লগত ভিডিঅ' বনালে মই গ্ৰ' কৰিম। মোৰ কলাবৰেশ্যনত ইমান বেছি গুৰুত্ব নিদিওঁ। তাৰমানে নিজৰ ভিডিঅ' সদায় বনাই যাওঁ, নিজৰ কণ্টেণ্ট। চ' নিজৰ কণ্টেণ্টেৰে তাৰমানে যেতিয়া তুমি গ্ৰ' কৰিবা ন, তেতিয়া এইটো বস্তু দীঘলীয়া থাকে। সেইকাৰণে নিজে সদায় মই কণ্টেণ্ট বনাব চেষ্টা কৰোঁ। বাকী আৰু ভাল ইউটিউবাৰ লগ পালে ভাল লাগে, কিন্তু একদম এইটো নহয় যে মই একেবাৰে লগ পোৱাৰ কাৰণে একদম হেৰি হৈ আছোঁ, তেনেকুৱা নহয় আৰু। কিন্তু লগ পালে ভাল লাগিব, নিশ্চয় ভাল লাগিব। একে প্ৰফেশ্যনেল মানুহ লগ পালে ভাল লাগে, ভাল ইউটিউবাৰ। আপোনাৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ কিমান হৈছে? ছাবস্ক্ৰাইবাৰ এটা চেনেলত মোৰ 8,30,000 হৈছে, এটা চেনেলত 2 লাখ হৈছে, এটা চেনেলত 1 লাখ হৈছে, আৰু ফেচবুকত 3.5 লাখ মান আছে। কংগ্ৰেচুলেশ্যন থাকিলে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ যেন হয় আৰু অতি সোনকালে। আৰু মই অসমৰ ৰাইজক এখিনি কথা ক'ব পাৰিছোঁ যে ফুকন দাক যে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ অতি সোনকালে কৰি যে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু ৰঙালী বিহুৰ আগতীয়াকৈ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একবাৰ কৈ দিয়ক, মই আই এম বেক কলমছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আই এম বেক কলমছে ইউটিউব চেনেল। আই এম বেক কলমছে ইউটিউব চেনেল। চ' আই এম বেক, আপোনালোকে চাই আছে আই এম বেক কুলেন বৈশ্য চেনেল। গতিকে সকলোৱে চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব সকলো ভিডিঅ'জবোৰ। আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিব। চ' থেংক ইউ ছ' মাছ।